মানুহে অৰুণোদয় পোৱা নাই, দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত আৰু 5,000কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। 3.0 যিটো আঁচনি আছে সেই এপ্লাই কৰিব পৰা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। আৰু যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে জমা দিছে সেইসকল মানুহে পইচা কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। তো বহুত মানে কিন্তু কমেণ্ট কৰি আছে যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিব নে নাই। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে অফলাইনৰ মাধ্যমত এপ্লাই কৰিব লাগিব। আৰু যিসকল মানুহে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে সেই ফৰ্মটো ডাউনলোড কৰিব বিচাৰি আছে, তো ডাউনলোড লিংকটো মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই দি ৰাখিম। তো আপোনালোকে ডাইৰেক্টলি তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে পইচাটো কেতিয়া লাভ কৰিব, তো আপোনালোকে মে' মাহৰ 10 তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব, আপোনালোকে কিন্তু অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব, অনলাইনৰ মাধ্যমত আবেদন কৰিব নোৱাৰিব। তো আপোনালোকক কিন্তু এই কেইদিনমানৰ পাছতে আপোনালোকে কিন্তু অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলো মানুহে আবেদন কৰিব পাৰিব। যিসকল মানুহে আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে আবেদন কৰিব পাৰিব। কি ডকুমেণ্টছ লাগিব সেই বিষয়ে কিন্তু আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আপোনালোকৰ প্ৰথমতে লাগিব ৰেচন কাৰ্ড, দ্বিতীয়তে লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ডটো, আৰু তৃতীয়তে আপোনালোকৰ আধাৰ কাৰ্ডটো থকাটো বাধ্যতামূলক হয়, আৰু চতুৰ্থতে লাগিব আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হোৱাটো বাধ্যতামূলক হয়। তো আপোনালোকে এইখিনি বস্তু থাকিলে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' সকলোকে লগ পাম। জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গেৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো। আজিৰ সভাত মই কংগ্ৰেছী বিলাকৰ কাণত চিঞৰি চিঞৰি মই কৈছো যে যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন মানুহে অৰুণোদয় পোৱা নাই, দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ, নাজিৰা, মামৰা, সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু 5,000কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। আজি আমাৰ ইয়াত জিলা পৰিষদৰ সদস্যসকল আছে, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আছে। মই অনুৰোধ কৰিম, গাঁৱত যেতিয়া ইলেকশ্যনত যাব, কোনোবা যদি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই, নাম লিখি লৈ আহিব। ইলেকশ্যনৰ পিছত তেওঁলোকক অৰুণোদয় দিয়াৰ গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাই লৈছে। এয়া মই আজি আপোনালোকক অধিকাৰ দিছো। সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি পাবই লাগিব।